নমস্কাৰ যদি আপুনি জন্ম হৈছে 1, 10, 19 আৰু 28 তাৰিখে তেনেহ'লে এই ভিডিঅ'টো চাওক 2026 চনটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব মূলাংকন ব্যক্তিসকল আপোনালোকৰ 2026 চনটো নতুন আৰম্ভণি হ'ব আপোনালোকৰ নতুন ৰিলেশ্যনশ্বিপ নতুন কলেজ নতুন চাকৰি এনেকুৱা কিছুমান কাম হ'ব আপোনালোকৰ 2026 চন আপোনালোকে নিজক ধুনীয়া ৰখাত পইচা খৰচ কৰিব ব্ৰেণ্ডেড বস্তু লোৱাত পাৰ্লাৰ যোৱাত এনেকুৱা কিছুমান কামত আপোনালোকে পইচা খৰচ কৰিব আপোনালোকৰ কিছুমান আধৰুৱা সপোন আছিল যিখিনি পূৰণ হ'ব গৈ আছে 2026 চনত 2026 চনৰ আপোনালোকে এটা কথা সদায় মনত ৰাখিব এলেহুৱা নহ'ব ডিসিপ্লিন কৰক এই 2026 চনত আপোনালোকে কিবা এটা পাবৰ কাৰণে আহি আছে 2026 চনটো আপোনালোকৰ কাৰণে ভাল হয় 2026 চনত আপোনালোকক কিবা দিব আহি আছে সেই কাৰণে ডিসিপ্লিন ৰাখক এলাহ নকৰিব আৰু নিজৰ কাম ভালকৈ কৰিব যিটো সপোন আছিলে ঘৰ এটা লোৱা নতুন ঘৰ বনোৱা সেই সপোনটো 2026 চনত পূৰণ হ'ব গৈ 2026 চনটো আপোনালোকৰ কাৰণে ভালেই যাব সেইকাৰণে টেনশ্যন নল'ব খালি ডিসিপ্লিন আৰু হাৰ্ড ৱৰ্ক কৰি যাওক এলাহ নকৰিব ৰাতিপুৱা সোনকালে উঠিলে আপোনালোকে সূৰ্য প্ৰণাম কৰিব যদি 6টাৰ পৰা 8টাৰ ভিতৰত আপোনালোকে সদায় সূৰ্য প্ৰণাম কৰে 2026 চনটো মেইনলি আপোনালোকে বহুতো ভাল শুভফল পাই যাব এই বছৰটো যদি আপোনালোকে আৰু জানিব বিচাৰিছে তেনেহ'লে মেছেজ কৰিব ধন্যবাদ 2, 11, 20 আৰু 29 তাৰিখ যদি আপোনাৰ ডেট অফ বাৰ্থ হয় তেনেহ'লে ভিডিঅ'টো চাওক আপোনালোকৰ কাৰণে 2026 চনটো কেনেকুৱা যাব 2026 চনটোৱে আপোনাৰ কমফৰ্ট জোনটো এৰাব আহিছে আপোনাৰ ঘৰৰ জেগা চেঞ্জ হ'ব নহ'লে ঘৰত ৰিন'ভেশ্যন হ'ব এই বছৰত আপোনালোকৰ ট্ৰেভেল বেছি হ'ব মেইনলি ৰিলিজিয়াছ প্লেছত হ'ব আৰু আপোনাৰ ইগ' ক্লেছ দেখা যাব কলিগছ বা ফ্ৰেণ্ডছৰ লগত প্ৰফেশ্যনেলি ৰাইজ হ'ব আপোনালোকে ভাল ফল পাবৰ কাৰণে শিৱজীক পূজা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জাপ কৰিব পাৰে ধন্যবাদ 3, 12, 21 আৰু 30 তাৰিখে জন্ম ব্যক্তিসকলে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকৰ কাৰণে 2026 চনটোত আপোনালোকৰ মেইন কাম কি হ'ব মেইন থিম কি হ'ব তাৰ বিষয়ে জানো আহক 2026 চনত আপোনালোকে মেইনলি জ্ঞান অৰ্জন কৰাত ধ্যান দিব আপোনালোকে নতুন স্কিলছ নতুন কোৰ্ছত জইন হোৱা বহুতো বেছি সম্ভাৱনা আছে আপোনালোক যদি ইন্ট্ৰভাৰ্ট হয় ক'ৰবাত বিয়া সকাম এনেকুৱা জেগাত যাব মন নকৰে অকলে থাকিব মন কৰে তেনেহ'লে এই বছৰটো আপোনাক চেঞ্জ কৰিব আহিছে আপোনালোক এক্সট্ৰভাৰ্ট বনিবলৈ এই বছৰত মনত ধাৰণা আহিব আৰু আপোনালোকে সেইকাৰণে কামো কৰিব যদি আপুনি মেৰিড হয় তেনেহ'লে আপোনাৰ ফেমিলিৰ নতুন মেম্বাৰ অহাৰ সম্ভাৱনা আপোনালোকে যদি ছ'চিয়েল মিডিয়াত কণ্টেণ্ট বনায় তেনেহ'লে এই বছৰটো আপোনালোকৰ কাৰণে বহুতো বেছি ভাল গ্ৰ'থ পাব এই বছৰত আপোনালোকে কণ্টেণ্ট বনাই যাওক ফাইনেন্সৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এই বছৰটো ভাল হয় খালি এটা কথা মনত ৰাখিব 2026 চনৰ মূলাংকী ব্যক্তিসকলে আপোনালোকে কথা কওঁতে সাৱধান হ'ব ভাবি চিন্তি কথা ক'ব কিয়নো আপোনালোকে যদি ভুলকৈ কিছুমান কথা কয় সেই কথাই আনক বহুতো বেছি দিনলৈ হাৰ্ট কৰিব পাৰে সেইটো কাৰণে কথা কওঁতে সদায় সাৱধান হ'ব লাগে এইখিনি আছিল মূলাংকী ব্যক্তিসকলৰ বিষয়ে কেনেকুৱা ভিডিঅ'টো জনাব কমেণ্ট কৰিব 4, 13, 22 আৰু 31 তাৰিখে জন্ম ব্যক্তিসকলৰ 2026 চনটো কেনেকুৱা যাব আপোনালোকে যদি ইমান দিন কমফৰ্টত আছিলে কমফৰ্ট জোনত আছিলে তেনেহ'লে এই বছৰে আপোনাক কমফৰ্ট জোনৰ পৰা আঁতৰাবৰ কাৰণে আহিছে এই বছৰত আপোনালোকে ৰিস্ক ল'ব লাগিব যদি আপোনালোকে ৰিস্ক ল'বলৈ ভয় কৰে তেনেহ'লে এই বছৰটো আপোনালোকৰ কাৰণে ভাল নাযাব তো সেইকাৰণে ৰিস্ক ল'ব অলপ কেলকুলেটিভ ৰিস্ক ল'ব আপোনালোকক এই বছৰত মানুহে ঠগিব ট্ৰাই কৰিব সেইকাৰণে অলপ সাৱধান হৈ চলিব এই বছৰত আপোনালোকে কিবা এটা বস্তু পাবৰ কাৰণে অবচেছ হৈ যাব আৰু সেই অৱশেষত সেই বস্তুটো পাবলৈ আপোনালোকে সক্ষম হ'ব আপোনালোকে এই বছৰত বহুতো বেছি বিজি হ'ব গৈ আছে 2025 চনতকৈ বহুতো বেছি বিজি হ'ব গৈ আছে অলৰেডি আপোনালোকে এই বস্তুটো অনুভৱ কৰিছে চাগে কমেণ্ট কৰিব যদি অনুভৱ কৰিছে যদি কৰ্ম কৰিব ৰেডি আছে তেনেহ'লে এই বছৰটো আপোনালোকৰ কাৰণে যদি আপোনালোকে কৰ্ম নকৰে তেনেহ'লে ফলো নাপায় তো আপোনালোকে কৰ্ম কৰিব ৰেডি থাকক কষ্ট কৰক হাৰ্ড ৱৰ্ক কৰক এই বছৰটো আপোনালোকৰ কাৰণে ভাল যাব ধন্যবাদ 14 আৰু 23 তাৰিখ জন্ম ব্যক্তিসকলে ভিডিঅ'টো সম্পূৰ্ণ চাব 5, 14 আৰু 23 তাৰিখ ব্যক্তিসকলক মুলাংক 5 বুলি কোৱা হয় মুলাংক 5 ব্যক্তিসকলৰ 2026 চনটো কেনেকুৱা যাব মুলাংক 5 ব্যক্তিসকলে যদি গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এপ্ৰিলৰ পৰা জুনলৈ এই সময়ছোৱা বহুতো বেছি ভাল হয় এই সময়ছোৱাত আপোনালোকে গভৰ্ণমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিকোনো ধৰণৰ কোৰ্ছ জইন কৰাৰো সম্ভাৱনা আছে অনলাইন ফাৰ্নিচাৰ মেডিকেল পাব্লিক ডিলিং কমিউনিকেশ্যন এনেকুৱা ধৰণৰ বিজনেছ যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছে এই বছৰত তেনেহ'লে জল্দি ষ্টাৰ্ট কৰক কিয়নো এই বছৰটো আপোনালোকৰ কাৰণে এইকেইটা ফিল্ডত বিজনেছ কৰিলে বহুতো বেছি লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে 2026 চনত আপোনালোকৰ মনলৈ বহুতো বেছি বিজনেছ আইডিয়া আহিব কিন্তু সেই আইডিয়া এক্সিকিউশ্যন কৰোঁতে আপোনালোকৰ বহুতো বেছি প্ৰব্লেম দেখা যাব যদি কিবা এটা আইডিয়া আহিছে তেনেহ'লে সেইটো কৰিবলৈ চেষ্টা কৰক যিসকল পুৰণা বন্ধু আছিলে পুৰণা সম্বন্ধ আছিলে সেই বন্ধুত্ব খতম হ'ব শেষ হ'ব আৰু নতুন আৰম্ভণি হ'ব 2026 চনত নতুন ধৰণৰ মানুহ লগ পাব আপোনালোকে এই বছৰ একেটা সময়তে বহুতকেইটা কাম হাতত নলৈ যিকোনো এটা কামত ফ'কাছ কৰিবলৈ 2026 চনে আপোনাক কৈছে সেইকাৰণে মাল্টিপল ৱৰ্ক নকৰিব 2026 চনত ফাইনেন্সৰ ক্ষেত্ৰত ভাল কিন্তু ফাইনেন্স বঢ়াৰ লগতে আপোনালোকৰ খৰচো বেছি হ'ব
ইমানেই আছিল মুলাং 5 ব্যক্তিসকলৰ বিষয়ে কেনেকুৱা পালে ভিডিঅ'টো জনাব 6, 15 আৰু 24 তাৰিখে জন্ম ব্যক্তিসকলক মুলাং 6 বুলি কয় মুলাং 6 ব্যক্তিসকলৰ 2026 চনটো কেনেকুৱা যাব এই ভিডিঅ'টোত চাওঁ মুলাং 6 ব্যক্তিসকলে 2026 চনত এটা বস্তু সদায় মনত ৰাখিব যে শ্ব' অফ নকৰিব এই বছৰত আপোনালোকে মুলাং 6 ব্যক্তিসকলৰ কেৰিয়াৰ এই বছৰত ভাল হয় যিসকলে জব কৰি আছে তেওঁলোকে প্ৰমোশ্যন পাব আৰু জব সুইচ হোৱাৰ বহুতো বেছি সম্ভাৱনা দেখা দিছে মুলাং 6 ব্যক্তিসকলৰ ইগো ক্লেছ মিছআণ্ডাৰষ্টেণ্ডিং কনফিউজন এই বছৰত বেছি হ'ব মুলাং 6 ব্যক্তিসকলৰ এনেকুৱা যদি হৈছে প্লিজ কমেণ্ট কৰি জনাব লাক্সাৰিয়াছ আইটেম প্ৰপাৰ্টিজ দামী বস্তু লোৱাৰ বহুতো বেছি সম্ভাৱনা মুলাং 6ৰ বনিছে 2027 এই বছৰ আপোনালোকৰ ইনভেষ্টমেণ্টৰ কাৰণে ভাল যদিও বেছি খৰচ হ'ব আপোনালোক মুলাং 6 ব্যক্তিসকলে এই বছৰ এটা কথা শুনিব সেইটো হৈছে যে আপোনালোকে নিজকে হিলিং কৰক ৰেকি হিলিং কৰক যিকোনো ধৰণে যদি আপোনালোকে ক'ৰবাত কিবা পাইছে পেইড পাইছে তেনেহ'লে আপোনালোকে কৰক হিলিং কৰক কিয়নো মেণ্টেল প্ৰেছাৰ বাঢ়িব গৈ আছে আপোনাৰ এই বছৰ মানুহে হাৰ্ট কৰিব আপোনালোকক ইমানখিনি আছিল মুলাং 6 ব্যক্তিসকলৰ বিষয়ে কেনেকুৱা পালে ভিডিঅ'টো জনাব ধন্যবাদ নমস্কাৰ 7, 16 আৰু 25 তাৰিখে জন্ম ব্যক্তিসকলে ভিডিঅ'টো সম্পূৰ্ণ চাব 7, 16 আৰু 25 তাৰিখে জন্ম ব্যক্তিসকলক মুলাং 7 বুলি কোৱা হয় মুলাং 7 ব্যক্তিসকলৰ 2026 চনটো কেনেকুৱা যাব আপুনি অকলে থাকি ভাল পায় আইচলেটেড হৈ ভাল পায় কিন্তু এই বছৰত আপোনালোকে মানুহৰ লগত থাকি ভাল পাব আৰু মানুহৰ সংস্পৰ্শত আহিব এই বছৰটোত আপোনালোকে নতুন কোৰ্স নতুন স্কিলছ এনেকুৱা কিছুমান বস্তু শিকক যাতে আপোনাৰ ভৱিষ্যত কেৰিয়াৰ কাৰণে ভাল হয় মুলাং 7 ব্যক্তিসকলক এটা এডভাইচ হ'ল যে আপোনালোকে ডেইলি মেডিটেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰক কিয়নো 2026 চনত আপোনালোকৰ মেণ্টেল প্ৰেছাৰ বাঢ়িবলৈ গৈ আছে মেণ্টেল হেল্থক ধ্যান দিয়ক মেডিটেশ্যন কৰক ডেইলি মিছকমিউনিকেশ্যনৰ কাৰণে ৰিলেশ্যন বেয়া হোৱাৰ সম্ভাৱনা দেখা দিছে সেইকাৰণে কথা পাতোতে সাৱধানে কথা পাতিব আপোনালোকে এই বছৰত আপোনালোকক মানুহে ঠাট্টাও কৰিব আপোনালোকে নিজক লৈ ডাউট কৰাও ষ্টাৰ্ট হৈছে চাগে যদি হৈছে কমেণ্ট কৰিব আপোনালোকে এই বছৰত আপোনালোকে এটা কথা মানক সেইটো হৈছে যে ৰাইটিং স্কিলছ ডেভেলপ কৰক ৰাইটিং হেবিট আনক মোবাইলত টাইপ কৰা নহয় আপোনালোকে কলমেৰে লিখিবলৈ ষ্টাৰ্ট কৰক ডায়েৰী লিখক যি মন যায় তাকে লিখক আপোনালোকৰ মনৰ অনুভৱখিনি লিখক মুলাং 7 ব্যক্তিসকলে এই বছৰত কেটছাই ব্ৰেচলেট পিন্ধক মানে আছিল মুলাং 7 ব্যক্তিসকলৰ বিষয়ে কেনেকুৱা পালে ভিডিঅ'টো জনাব ধন্যবাদ 17 আৰু 26 তাৰিখে জন্ম ব্যক্তিসকলক মুলাং 8 বুলি কোৱা হয় মুলাং 8 ব্যক্তিসকলৰ 2026 চনটো বহুতো বেছি কামত প্ৰেছাৰ পাব গৈ আছে আপুনি যদি বেলেগক এডভাইচ দিছে আপোনাৰ এডভাইচৰ কাৰণে বেলেগৰ ভাল হ'ব গৈ আছে এই বছৰত স্পিৰিচুৱেলিটিত যদি যোৱা নাই এতিয়ালৈকে আপোনালোকে স্পিৰিচুৱেলিটিত যাওক কিয়নো স্পিৰিচুৱেলিটি এই বছৰ আপোনালোকক হেল্প কৰিব মুলাং 8 ব্যক্তিসকলে 28, 29, 30 বছৰলৈকে বহুতো বেছি লাইফত ষ্ট্ৰাগল দেখে সেইকাৰণে এই বছৰটো আপোনালোকে এটাই মন্ত্ৰ মানি লওক হ'ল যে হাৰ্ড ৱৰ্ক এণ্ড ডিচিপ্লিন আপোনালোকে হাৰ্ড ৱৰ্ক আৰু ডিচিপ্লিন কৰিবলৈ এলাহ নকৰিব আৰু এই বছৰ সেইটোৱে আপোনালোকে মানি চলক ইমানে আছিল মুলাং 8 ব্যক্তিসকলৰ কাৰণে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব নমস্কাৰ 9, 18 আৰু 27 তাৰিখে জন্ম ব্যক্তিসকলক মুলাং 9 বুলি কোৱা হয় মুলাং 9 ব্যক্তিসকলৰ 2026 চনটো বহুতো বেছি ভাল যাব গৈ আছে যদি আপোনালোকে এতিয়ালৈকে হনুমান চালিচা আৰু বজৰং বান পঢ়া নাই তেনেহ'লে পঢ়িবলৈ ষ্টাৰ্ট কৰক যদি পঢ়ে আপোনালোকে হনুমান চালিচা ডেইলি তেনেহ'লে বহুতো বেছি শুভ ফল পাব এই বছৰত আপোনালোকে ফিটনেছৰ কাৰণে বহুতো ইণ্টাৰেষ্ট অহা দেখা গৈছে এই বছৰত আপোনালোকে বহুতে জিম জইন কৰিব আপোনালোকে খংটো খালি কণ্ট্ৰল কৰিব খংটো কণ্ট্ৰলৰ কাৰণে এটা জিম গ'লেও বহুতো খং কণ্ট্ৰল হয় এষ্ট্ৰলজিকেলি মংগল কণ্ট্ৰল ৰাখিবৰ কাৰণে জিম যাব লাগে কিয়নো জিম গ'লে মংগল কণ্ট্ৰল থাকে আৰু খঙো কণ্ট্ৰলত আহে আনক সহায় কৰাটো বেয়া নহয় কিন্তু আনক সহায় কৰাৰ লগতে নিজৰ পৰিয়াল আৰু নিজৰ বিষয়ে ভাবক আৰু নিজকো সহায় কৰক নিজৰ পৰিয়ালকো সহায় কৰক এই বছৰত আপোনালোকৰ ফাইনেন্সত গ্ৰোথ হোৱা দেখা গৈছে আৰু প্ৰপাৰ্টিজ লোৱাৰো সম্ভাৱনা দেখা গৈছে আপোনালোকে যিয়ে কাম কৰিছে সেই কামত ডিচিপ্লিন আনিবলৈ ট্ৰাই কৰক যদি আপোনালোকে ডিচিপ্লিন আনে আৰু হনুমান চালিচা বজৰং বান গোটেই বছৰটো পঢ়িবলৈ ষ্টাৰ্ট কৰে তেনেহ'লে আপোনালোকক শুভফল পোৱাৰ পৰা কোনেও বছৰ ৰখাব নোৱাৰে ধন্যবাদ ইমানে ইয়াতে এই ছিৰিজটো খতম হ'ল নেক্সট ছিৰিজ নতুন ছিৰিজ এটাত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ